আজৰি সময়ত আপোনালোকে নিশ্চয় গান শুনি ভাল পায়। আৰকে চিনে প্ৰডাকশ্যনে আপোনালোকৰ বাবে লৈ আহিছে মনে মনে তোমাৰ প্ৰেমতে নামৰ এটি কোচ ৰাজবংশীয় ৰোমান্টিক গীত। অভিনেত্ৰী বৰষাৰণী বিষয়াই অভিনয় কৰা গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী সমৰ কাশ্যপ আৰু ৰিংকি দাসে। সিকন্দৰ পাঠৱানে কোৰিঅগ্ৰাফি কৰা গীতটিত ডিঅপি কৰিছে আৰকে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী ৰাহিমুন খানে। বৰষাৰণী বিষয়াৰ লগতে অভিনয় কৰিছে উদীয়মান অভিনেতা জিতু নাৰায়ণে। গীতটিৰ জৰিয়তে অভিনেত্ৰী বৰষাৰণী বিষয়াই পদাৰ্পণ কৰিছে কোচ ৰাজবংশীয় গীতৰ জগতত। অহা 24 ডিচেম্বৰত বহু অপেক্ষাৰ অন্তত গীতটিয়ে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। নমস্কাৰ, মই বৰষাৰণী বিষয়া। আজি এটি বৰ সুন্দৰ কোচ ৰাজবংশী গীতত আমি শ্বুটিং কৰিলোঁ। মই অভিনয় কৰিলোঁ। চান্দুবিত আমাৰ শ্বুটিং হ'ল আৰু এই গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী সমৰ কাশ্যপে আৰু লগতে আছে ৰিংকি, জনপ্ৰিয় কণ্ঠশিল্পী। বৰ সুন্দৰ গাইছে দুয়ো এই গীতটি আৰু গীতটো বৰ মেলোডিয়াছ ৰোমেণ্টিক এটা গান। মোৰ লগত অভিনয় কৰিছে জিতুল, উদীয়মান অভিনেতা, আৰু লগতে কোৰিঅগ্ৰাফি কৰিছে আপোনালোক সকলোৰে পৰিচিত সিকন্দৰ পাঠৱান। আৰকে প্ৰডাকশ্যনৰ পৰা এই গীতটো অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, চাবলৈ পাব। গতিকে কেনেকুৱা পালে গানটো আমাক জনাব কমেণ্টছত। ব্যুৰ ৰিপৰ্ট আছাম।